নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চাইকেল চলালে আমাৰ শৰীৰত হ'ব পৰা স্বাস্থ্য লাভৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। বৰ্তমান সময়ত মানুহৰ কৰ্মময় ব্যস্ততাপূৰ্ণ জীৱনত শৰীৰৰ যত্ন লোৱাৰ ক্ষেত্ৰত গাফিলতি পৰিলক্ষিত হৈছে। অধিক সময় বহি থাকি কাম কৰাৰ ফলত ওজন তথা চৰ্বি বৃদ্ধিৰ লগতে আন শাৰীৰিক সমস্যাও দেখা দিব ধৰিছে, যাৰ বাবে কিছুমান শাৰীৰিক কাৰ্য তথা ফিজিকেল এক্টিভিটি কৰাটো অতি প্ৰয়োজন। এইবোৰৰ ভিতৰত চাইক্লিং বা চাইকেল চলোৱাটো হৈছে অন্যতম শাৰীৰিক ব্যায়াম। ইয়াৰ দ্বাৰা শৰীৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লগতে দীৰ্ঘ সময় ধৰি নিজৰ শৰীৰটোক ফিট, এক্টিভ আৰু হেল্ডি কৰি ৰাখিব পৰা যায়। চাইক্লিঙে আমাৰ শৰীৰত হৃদযন্ত্ৰৰ স্পন্দন বৃদ্ধি কৰি হাৰ্ট ডিজিজ দূৰ কৰাৰ লগতে ব্লাড প্ৰেছাৰ অৰ্থাৎ ৰক্ত প্ৰবাহৰ ভাৰসাম্যতাও ৰক্ষা কৰে। নিয়মিত ৰূপত কৰা চাইক্লিঙে শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্যতা ৰক্ষা কৰি টাইপ 2 ডায়েবেটিছৰ দৰে ৰোগ উপশমৰ লগতে শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। চাইক্লিঙৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত ওজন তথা চৰ্বিও কমাব পাৰি। এক অধ্যয়নৰ মতে নিয়মিত ৰূপত 1 ঘণ্টা চাইকেল চলালে প্ৰায় 300 কেলৰীলৈকে ওজন কমি যায়। এনে ক্ষেত্ৰত মহিলাসকলে দৈনিক 1 ঘণ্টা খোজকঢ়া তথা চাইকেল চলোৱাটো তেওঁলোকৰ পক্ষে লাভদায়ক। চাইকেল চলাওঁতে প্ৰয়োগ হোৱা পেশীয় বলে শৰীৰত ভালদৰে তেজ চলাচলত সহায় কৰাৰ লগতে আঁঠু তথা গাঁঠিৰ বিষ অথবা বয়স বৃদ্ধিৰ ফলত দেখা দিয়া অস্টিঅ'আৰ্থৰাইটিছৰ সমস্যাও দূৰ কৰে আৰু হাড় মাংসপেশীক মজবুত কৰি ৰাখে। এক চাইণ্টিফিক চ'ৰ্চৰ মতে কমেও 8 সপ্তাহলৈ দৈনিক 25 মিনিটকৈ চাইকেল চলালে অস্টিঅ'আৰ্থৰাইটিছৰ সমস্যা কম হ'বলৈ ধৰে। বহু অধ্যয়নৰ মতে ৰাতিপুৱাৰ ভাগত চাইকেল চলোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে বেছি লাভদায়ক। ইয়াৰ দ্বাৰা আমাৰ শৰীৰত অতিৰিক্ত অক্সিজেনৰ যোগান ধৰি মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লগতে মনৰ দুখ-ভাগৰ তথা ডিপ্ৰেছন কম কৰে আৰু শৰীৰত কাম কৰি থকাৰ বাবে উৰ্জা শক্তিও যোগান ধৰে। কিন্তু চাইকেল চলোৱাৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজন। শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগা ব্যক্তি, মৃগী ৰোগী আৰু মানসিকভাৱে হতাশাগ্ৰস্ত ব্যক্তিয়ে চাইকেল চলালে কিছুমান শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে এনে ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজনীয়। তাৰোপৰি যিসকল বৃদ্ধ ব্যক্তিয়ে আঁঠু অথবা কঁকাল বিষত ভুগি আছে তেওঁলোকে চাইকেল চলোৱাটো অনুচিত।